Hello guys, welcome to my YouTube channel. আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, মই ফাৰ্ষ্ট টাইম কৰিছোঁ। যদি মোৰ কিবা ভুল হয় তেনেহ'লে আপোনালোকে মোক মাফ কৰি দিব। একচুৱেলি আজি মোৰ এটা ফটোশ্বুট আছে, চ' মই ভাবিলোঁ কি মই আপোনালোকক অলপমান দেখাওঁ মোৰ ফটোশ্বুটটোত কি হয়, কেনেকৈ মেকআপ কৰে, কেনেকৈ কি কৰে সেইখিনি বস্তু দেখাওঁ। আৰু চবেই মোক কৈ আছিলে একচুৱেলি মই ডাবিঙৰ কামো কৰোঁ, শ্বুটিঙৰ কামো কৰোঁ বা ফটোশ্বুটো কৰোঁ, সেইখিনি বস্তু দেখাব লাগে। চ' মই এই ব্লগটোৰ জৰিয়তে আজিৰ শ্বুটটো দেখাম আৰু আগন্তুক আহিবলগীয়া ব্লগখিনিৰ জৰিয়তে মই কি কাম কৰোঁ, কেনেকৈ হয়, কি কথা সেইখিনি আপোনালোকক দেখাম। আশা কৰোঁ আপোনালোকে মোক বহুত 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 মৰম দিব আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু প্লিজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। চ' আহকচোন, মই এতিয়া ৰেডি হৈ আছোঁ, যাবলৈ ওলাইছোঁ। মই এতিয়া আহি পালোহি আমাৰ শ্বুটৰ য'ত মেকআপ হ'ব তাতে। ইমান ট্ৰেফিক আছিল কাৰণে চ' মোৰ বহুত দেৰি হৈ গ'ল। চব মোৰ কাৰণে ভিতৰত ৰখি আছে মেকআপ কৰিবৰ কাৰণে। আৰু এজনী মডেল আছে, তাইক মেকআপ কৰি আছে। তাৰপাছতে মোৰ মেকআপটো ষ্টাৰ্ট হ'ব। আই হোপ তাইৰ মেকআপ কৰি থাকিলেই হ'ল, নহ'লে কিন্তু মই বহুত বেছি গালি শুনিম। চাওঁচোন আহক, মোৰ মেকআপ এটা ষ্টাৰ্ট হ'ব আৰু মই গালিকেইটা শুনি লওঁ। সেইটো আপোনালোকক দেখুৱাব নোৱাৰোঁ, চ' মোৰ মেকআপৰ পৰা আপোনালোকে চাব পাৰিব। Our makeup artist. Our Assamese bride ready. কিবা এটা কৈ দিয়া। খুব ভাল লাগিছে মোৰ মেকআপটো লৈ আজি। ইমান ফাল্টু দে, ভালকে কোৱা। খুব ভাল লাগিছে, অমলে ইমান ধুনীয়া মেকআপ কৰিছে। মোৰ খুব আনন্দিত হৈছোঁ অমল যে ইমান ধুনীয়া মেকআপ কৰিব পাৰে। চ' খুব ভাল লাগিছে। চেন্দেল আছে তো তিনজন মানে আছে চিৰিয়াকা ঘোষলা মুছলিটো মছন কৰা দিয়ে যাবি তই কি শুট কৰা কৈছে ন আমি ৰেডি হৈ গ'লো এতিয়া যাবৰ কাৰণে। নীলে সেইটো ড্ৰাপত থৈ দিছা ন সব যাপি পাঞ্জাবাৰী দেখে প্ৰিমিয়াম আমি এতিয়া কলাক্ষেত্ৰ আহি পাই গ'লোহি আৰু আমাৰ এজনী কইনা ৰেডি হৈ আছে। আমাৰ সোমাবলৈ এণ্ট্ৰি দিব তাকে। আৰু কেমেৰাৰ সৈতে কিমান হয় প্ৰাইচটো? 500 দিছে আৰু 4জন ফ্ৰী বোলে। মোৰ ইমান ধুনীয়া কষ্টিউমটো দেখিছেনে? এই ধুনীয়া কষ্টিউমটো বনাইছে আমাৰ অমলে। এয়া আৰু ধুনীয়া মেকআপটো অমলে কৰি দিছে। এই দুজনী কইনা বনাই দিছে আৰু মোক দেখিছে নহয় একদম ঝোলা চোলা লৈ মেলি। আৰু এইফালে ফটোগ্ৰাফাৰটো লাজ কৰি পেলাই ৰখি আছে। এইটো নীল হয়, ফটোগ্ৰাফাৰ হয়। ই বহুত ভাল ফটো শ্বুট কৰে, ফটো ক্লিক কৰে। আপোনালোকে ইয়াকো ফ'ল' কৰিব আৰু বিয়াৰ কাৰণে ইয়াক কণ্টেক্ট কৰিব দেই, ইয়াক কণ্টেক্ট কৰিব। মই দি দিম বাৰু কণ্টেক্ট নাম্বাৰ ব্লগৰ তলত, আপোনালোকে কণ্টেক্ট কৰিব। বিয়াৰ কাৰণে ইয়াকো কণ্টেক্ট কৰিব। আৰু এইফালে আছে নিখিল, সি নিজক দেখুওৱা নাই। অঁ নিপন, চৰি। নিখিল আৰু নিপনৰ মোৰ বহুত কনফিউজ লাগে। এইটো নিপন আৰু নিপনে মোৰ ইমান ধুনীয়া হেয়াৰ ষ্টাইলটো কৰি দিছে আৰু ধুনীয়াকৈ মোৰ কাপোৰখিনি পিন্ধাই দিছে। দুজনীকে পিন্ধাই দিছে কাপোৰখিনি, ষ্টাইলিং কৰি দিছে। আপোনালোকে চাই থাকিব আগলৈ আৰু দেখাই থাকিম যে আমাৰ শ্বুটটো কেনেকৈ কোনে কি প'জ দিয়ে। আৰু আমি এতিয়া কলাক্ষেত্ৰত আহিছোঁ শ্বুট কৰিবলৈ। পেলাই কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু ধেৰ মানুহ লাজকে আমি আহি আছোঁ। ঠিক আছে, অ'কে চাই থাকিব। মডেলে প'জ দি আছে, এফালে ফটোগ্ৰাফাৰে পুৰা ফটো শ্বুট কৰি আছে, আপোনালোকে দেখিছে। মহিও কামুৰিছে, মোকো কামুৰিব পৰা। ভাল লাগিছে ন?
এয়া আমাৰ ৰাতি ৰাতি শ্বুট চলি আছে এফালে এয়া আমাৰ লাইটমেন প্লাছ কেয়াৰ টেকাৰ হা এনে ফ্লেশ লাইট ধৰা এয়া দেখাই দিছো বেগে চেগে আৰু এই ফটোগ্ৰাফাৰ কালি কাম কৰি আছে আৰু এইফালে লাইটমেন মেকআপ আৰ্টিষ্ট হৈছে লাইটমেন আছে নতুন নতুন মানে জেগালে প্ৰমোশন পাইছে এয়া প্ৰমোশন পাইছে মানুহবিলাকে এয়া আমাৰ মেকআপ আৰ্টিষ্ট গৈ পেলাই পাইছে মোৰ এছিষ্টেণ্টৰ কাম বেগ ধৰা কাম এয়া মোৰ বেগবোৰ ধৰি আছে আৰু লগতে ফ্লেছো ধৰিছে আৰু এইফালে বাইদেউ পুৰা ধুনীয়া ধুনীয়া প'জ দি আছে মই না পুৰা কাম চলি আছে আৰু আপোনালোকে মোক জনাওক যে মোৰ এই লুকটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছেনে জনাব আপোনালোকে কমেণ্ট কৰিব ধুনীয়া ধুনীয়া আৰু প্লিজ মোৰ ব্লগটোত ফাৰ্ষ্ট টাইম কৰিছোঁ কাৰণে মই নাজানো বহুতখিনি কথা চ' মই বহুত ভুল কৰিব পাৰোঁ আপোনাৰ মানে কওঁতে মেলোঁতে গোটেইখিনি যাতে আপোনালোকে মাফ কৰি দিব আৰু মোৰ চেনেলটো বহুত 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 মৰম দিব ফাইনেলি আমাৰ শ্বুটটো শেষ হ'ল আৰু আমি এতিয়া কলাক্ষেত্ৰক টাটা বাই বাই কৰি পেলাই গৈ আছোঁ এয়া ৰাইজ গৈ আছে পূৰা চ' আই হোপ আমাৰ এই ব্লগটো চাই পেলাই আপুনি এনজয় কৰিছে চ' ইমানতে আজি ব্লগটো সামৰিছোঁ থেংক ইউ